গেলি নহ'ব, আমিও সজাগ হ'ব লাগিব। সেইটো সঁচা কথা, কিন্তু আমাৰ মানুহখিনি সজাগ নহয়। কিমাননো খেলি থাকিম, আমি ব'ল অলপ বহো ব'ল। বহুত বজাৰ কৰিব লাগে। বজাৰ কৰিবলৈ গ'লে কি হ'ব, তাত বহুত মানুহৰ ভিৰ। চিন্তা কি হ'ল, আপোনালোকতো লোৱা আছে। তোমাক ইমান সময়ৰ পৰা কি বুজালো? বজাৰত মাছ মাংস কলি চব আছে। তহঁতে কিয় আহিছ? বজাৰত গ'লে তোমাক চবখিনি বুজাই দিম। এইটো হৈছে ন চবে? হৈছো। আমাৰ প্ৰথম কৰ্তব্য এইবাৰ মাস্ক পিন্ধা। আমাৰ মাস্কৰ একো দৰকাৰ নাই। তই কৈছা তোলচোন। এতিয়া বল। এতিয়া কি ল'বি ক? ল'বা তেতিয়াহ'লে দিয়কচোন। তহঁতে নাজানো নেকি, এতিয়া যিটো অৱস্থা চলি আছে, চাৰিওফালে কেৱল মৃত্যুৰ হাহাকাৰ। এই কৰোণাৰ সময়ত তোমালোকে মাস্ক পৰিধান কৰি অহা নাই। আমাৰ লগত কি আছে এইবিলাক দেখা নাই। এইটোৰ ক্ষমতাতকৈ এতিয়া মাস্কৰ ক্ষমতাটো বেছি। এতিয়া বুজি পাওঁ নাই নেকি? প্ৰথমতে মাস্ক পিন্ধি লোৱা, তাৰ পিছতে বস্তু পাবা। ঐ ভাই, সঁচাই কৈছে, মাস্কখন পিন্ধি ল। মোৰ কোনো দৰকাৰেই নাই, এইটো থ। ঠিক আছে, তহঁতৰ ইচ্ছা, যি লোৱা লৈ ল। তাহাঁতেও চেনিটাইজাৰ লগাই ল। মোৰ দৰকাৰ নাই। এতিয়া বল। মোৰ কথাটো নুশুনিলিয়ে। একো কৰা নাই। ভাই, এতিয়া আমি তোমাৰ লগত নাথাকো, আমি বেলেগ টেম্পো লৈ যাম। ইচ্ছা তোৰ তাকে কৰ। মোৰ একো নহয়। অ ভাই, তোমাৰ কি খবৰ? অ পাই দূৰত থাক। শুনিছনে? অ ভাই, কি খবৰ? মোৰ কথা নুশুনি এতিয়া কৰোণাত আক্ৰান্ত। তই আছে কৈছি। চক মাতি দি আছো। কেলে বাকই ভাল পালো দে। বুজি সমূহ অসমবাসী ৰাইজলৈ আমাৰ অনুৰোধ থাকিল যাতে সকলোৱে মাস্ক পৰিধান কৰে আৰু কিবা জৰুৰী কামতহে ঘৰৰ পৰা বাহিৰলৈ ওলায় আৰু কৰোণাৰ সজাগতা চাৰিওফালে বিয়পায়।